ভালকে ৰাস্তাটা চাই লৈ পাৰ হং ৰ নহ'লে সলমান খানে গাড়ী লৈ আহি মোক উৰি থৈ যাব। হে দোস্ত ৱেলকাম বেক টু আৱাৰ 69 নম্বৰ চেনেল পিংকুজ ব্লগ। আজি আমি আহিছোঁ ৰংঘৰ চাবৰ কাৰণে। শিৱসাগৰত আছে ৰংঘৰ, সিটাৰ কথা আপোনালোকে বহুতে গম নাপাইছিল কিজানি, আজি মই কোৱাৰ কাৰণে গম পাইছে। আৰু ইদি একতলা বিল্ডিঙৰ ওপৰত উঠবা লাগব। ৰংঘৰটা একতলা বিল্ডিং হেন, তলত এটা ফ্ল'ৰ আছে, ওপৰত এটা ফ্ল'ৰ আছে। আমি প্ৰথমতে ওপৰৰ ফ্ল'ৰটাত যাম। এই মানুহগিলাৰ কাৰণে মোক ভালকৈ যাব নোৱাৰোঁ। এই চাইড দি এহাৰ কাৰণে মোক আজি ভালকৈ চাব নোৱাৰোঁ নেকি। যে যিমান পাৰোঁ মই দেখে যাম, চাই যাব। এইটা হৈছে বিল্ডিংটা, বিল্ডিঙৰ একতলা বিল্ডিং। ইয়াৰ ওপৰৰ পৰা ধুনীয়া ভিউ দেখা পায়, ভিউটা মই দেখাই দিম। যাওঁ এখনক চাইড দিছোঁ, চাইড দিলি যাব পাৰোঁ ভালকৈ। এইটা হৈছে ৰংঘৰৰ ওপৰৰ তালাটা, আৰু এইটা ভিউ চাব পাৰে। খুৰা সাৰি আছে নেকি? দে সাৰক ভালকৈ সাৰব দেই। এই দি ধূলা আছে, ভালকৈ সাৰক। অখন মই তাক দেখাম, তোহাক দেখাম কি ধুনীয়া জেগা চা। এটা ওপৰৰ ফ্ল'ৰৰ পাৰে ধুনীয়া সুন্দৰ পৰিৱেশ। আৰু এই ঘৰটাত কি আছে চাং ৰ, এই ঘৰটাও সেনে ঘৰ। ইয়াৰে পৰাও ভিউ দেখা যায় ভৰিয়া। যদি ওপৰৰ পৰা ভিউটা চাবা এনেহেন ভিউ পাবি, ধুনীয়া এটা ভিউ চাব পাৰা, ধুনীয়া এখন ফিল। আৰু এইটা হৈছে ধুনীয়াকৈ ৰংঘৰৰ এটা ফটো উঠাইছোঁ, আৰু এটা মাজৰ পৰাই উঠাইছোঁ। কেনে হৈছে কমেণ্ট কৰিব নপাহৰিব। ধন্যবাদ।